নমস্কাৰ বন্ধুসকল। এজনী যেতিয়া মাকৰ বুকুৰ মাজৰ পৰা নিজৰ সন্তানটো নোহোৱা হৈ যায় বা ক'ৰবালৈ আঁতৰি যায় বা কিবা এটা হৈ যায়, তেতিয়া সেই দুখ অনুভৱ কষ্টটো এজনী মাকেহে বুজিব পাৰে। কিমান বেদনাদায়ক, কিমান যে দুখৰ বিষয় সেই অনুভৱটো মাকেহে অনুভৱ কৰিব পাৰে। আৰু সেই তেনেকুৱা এটা আজি কাহিনী হ'ল, যিজনী মাকৰ বুকুৰ পৰা এটা সন্তান আঁতৰি গৈছে আৰু মাকজনীয়ে দিনে ৰাতিয়ে মন চন মাৰি চিন্তাত থাকিব লগা হৈছে। তো বন্ধুসকল, কি হৈছে কথাটো, বিশেষকৈ আমাৰ মুৰ্গীজনী 8টা পোৱালি আছিল, তাৰ মাজৰ পৰা এটা পোৱালি কাউৰীয়ে লৈ গুচি গ'ল। আৰু যেতিয়া কাউৰীয়ে লৈ গুচি গ'ল, তেতিয়া মাকজনীয়ে ইমান চিঞৰিছে, ইমান কান্দিছে, ইমান চটপটাই আছে, আজি একদম কালিৰ পৰা মন চন মাৰি আছে। দেখি বহুত বেয়া লাগিছে বন্ধুসকল। সেইটো কাৰণে ভিডিঅ'টো বনাবলৈ মই বাধ্য হ'লোঁ। সকলোৰে একেই, কাৰণ এজনী মাকৰ বুকুৰ পৰা যদি এটা সন্তান নাইকিয়া হৈ যায় বা কিবাহে যদি টানি কোনোবাই লৈ যোৱা যায়, কিমান দুখ লাগে, কিমান বেদনা, কিমান কষ্টদায়ক হয়। গতিকে সেইটো কাৰণে বন্ধুসকল ভিডিঅ'টো বনালোঁ। আৰু সেই মুৰ্গীজনী এতিয়া ভালকৈ নাখাইছে, পোৱালিকেইটাক লৈ ইফালে সিফালে খালি নিজৰ সন্তানটোকে বিচাৰি ফুৰিছে। বহুত দুখৰ বিষয়। বিশেষকৈ বন্ধুসকল, আমি হ'লোঁ অকলশৰীয়া মানুহ আৰু ইফালে সিফালে গ'লে এনি টাইম সিহঁতৰ ওপৰতেতো নজৰটো ৰাখিব নোৱাৰোঁ। নিজৰো কাম বন থাকে, নিজৰো কিছুমান পাৰ্চনেল কাম থাকে। সেইটো কাৰণে কি হয়, আমি ক'ৰবাত ইফালে সিফালে যাব লগা হয়। যেতিয়া ইফালে সিফালে যাব লগা হয়, ঘৰত কোনো নাথাকে, সেই সুযোগতে কাউৰীজনী আহি পোৱালিটোক লৈ গুচি গ'লগৈ। গতিকে বন্ধুসকল, মাকজনী কালিৰ পৰা ইমান দুখত আছে, ইমান কষ্টত আছে, বেয়া লাগিছে বহুত মনটো। আৰু এটা ভাল খবৰ কি বন্ধুসকল, এতিয়া আকৌ নতুনকৈ এজনী মুৰ্গীয়ে 4টা পোৱালি দিছে। দিয়াতটো বন্ধুসকল দিয়াতটো বন্ধুসকল 12টা দিছিলোঁ। 12টাৰ পৰা গৈ নিগনিয়ে লৈ যায় সদায়। খেৰৰ ওপৰতে আছিলে, তলত টানি নিগনিয়ে লৈ যায়। দেখিছেনে আপোনালোকে, 4টা পোৱালি হৈছে, দেখিছেনে? মাকজনী দুটা দেখিছে কেনেকৈ খুটিয়াব আহিছে। বহুত খং এতিয়া অকণ দেখিছে, কিমান মৰম নিজৰ সন্তানটোৰ প্ৰতি। হয়তো আমি পোৱালিটো লৈ আহিম বুলি তাই ভয়তে খুটিয়াব লৈছে। আৰু তাই বহুত কষ্ট পাইছে। আৰু দেখিছেনে, এই দুটা কণী আছেই, বিশেষকৈ এইফালে দুটা চাওকচোন, এই দুটা আছেই। আৰু কিমান বুকুৰ মাজত তাই লুকুৱাব বিচাৰিছে নিজৰ সন্তানটোক, চাওকচোন। সঁচাকৈ আচৰিত নহয়নে বাৰু বন্ধুসকল? কিন্তু এতিয়া পোৱালিকেইটা খাবৰ কাৰণে অলপ খুদু চাউল দিয়া হৈছে। খুদু চাউল কেইটামান দিম, পোৱালিকেইটাই খাব, সৰু হৈ আছে যিহেতু পোৱালিকেইটা। আৰু এটা বস্তু দিব লাগিব সিহঁতক, ব্ৰইলাৰ মিহি দানাটো দিব লাগিব। সেই মিহি দানাটো দিলে কি হয়, তেতিয়া পটককৈ পোৱালিকেইটা ডাঙৰ হয়। কিমান মৰম লগা চাওকচোন, মাকজনীয়ে ঢাকি ৰাখিছে, দেখিছেনে? এতিয়া পোৱালিটো লাৰিবই নিদিব, একদম খুটিয়াব, দেখিছেনে? তো বন্ধুসকল, এইটো চাওকচোন, কিমান মৰম লগা, দেখিছেনে? মাকজনীয়ে আনিব নিদিয়ে, তথাপি মই আপোনালোকক দেখাবৰ কাৰণে মাকৰ বুকুৰ পৰা কাঢ়িহে লৈ আহিছোঁ। চাওকচোন কিমান মৰম লগা, সঁচাকৈ বহুত মৰম লাগে, ইমান কিউট। চাওকচোন, হাততে লৈ থাকিবই মন যায়। চাওকচোন, কালি জন্ম হৈছে চাগে, এইকেইটা কালিয়ে হৈছে। কিমান মৰম লগা চাওকচোন বাৰু, হয়নে বাৰু বন্ধুসকল? আৰু নানিবা আৰু, মাকজনী নহ'লে কান্দি থাকিব। এই চাওকচোন, দুটা আছে, ইমান মৰম লগা পোৱালিকেইটা। ইয়াৰ ভিতৰত যদি আকৌ কাউৰী বা চিলনীয়ে যদি লৈ যায়, কিমান বেয়া লাগে চাওকচোন বাৰু। মাকজনীয়ে কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে পোৱালিটোক। আজি 18 দিনৰ পৰা উমনিত বহি তাই নোখোৱা নোবোৱাকৈ কিমান কষ্টত ডাঙৰ দীঘল কৰিছে, চাওকচোন বাৰু। সঁচাকৈ আছে কি, আৰু এই দুটা কণী ফুটিব বাকী আছে। গতিকে এতিয়া আমি ভালকৈ থৈ দিওঁ, বাহাটোতে থাকক পোৱালিকেইটা, এতিয়া নুলিয়াওঁ, নহ'লে এই দুটা কণীও বেয়া হৈ যাব। আৰু দুদিনৰ পিছত হয়তো এই দুটা পোৱালি ওলাব। যদি এই দুটা পোৱালি ওলায়, তেতিয়াহ'লে আপোনালোকক নিশ্চয় দেখাম। এতিয়া 4টা ওলাইছে আৰু 2টা বাকী আছে। 12টা কণী দিয়া গৈছিল টোটেল। তাৰপৰা নিগনিয়ে চব ইয়াৰ পৰা লৈ যায়, লৈ 6টা আছিলগৈ। 6টাৰ পৰা এতিয়া 4টা পোৱালি ওলাইছে আৰু 2টা থাকি গ'ল। এই 2টা হয়তো কালি পৰহি ওলাবও পাৰে, নাজানো কি হয়, ভালে কৰে নে বেয়া কৰে। খাবলৈ চাউল দিছোঁ, খুদু চাউল দিছোঁ। আৰু আজি অলপ ব্ৰইলাৰ দানা আনি দিম। ব্ৰইলাৰ দানা আনি দিলে কি হয়, সিহঁতে ব্ৰইলাৰ দানা খালে অলপমান সোনকালে ডাঙৰ হয়। সেইটো কাৰণে ব্ৰইলাৰ দানা আনি দিম। আৰু সিহঁতক ব্ৰইলাৰ দানাটো খোৱালে ভাল। এতিয়া যিহেতু সিহঁতে সৰু হৈ আছে, আৰু মিহি ব্ৰইলাৰ দানাটো দিব লাগে, সেইটো কাৰণে ব্ৰইলাৰ দানাটো দিম, মিহি ব্ৰইলাৰ দানাটো।